নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মৃদুকে টাইমছলৈ। আজি এটা কথা ক'বলৈ গৈছোঁ, অৰ্থাৎ এটা বিষয়ক লৈ মই কথা ক'বলৈ গৈ আছোঁ। বিষয় মানে কি, এটা গানৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। গানটো আপোনালোকে হয়তো সকলোৱে শুনিছে বা সকলোৱে গানটোৰ লগত পৰিচয় হৈছে যে এটা সুন্দৰ গান। গানটো আছিল লুইচ ফনছি, গানটোৰ নাম হৈছিল ডেছপাচিটো। বৰ্তমান সেই গানটোক হেক কৰি ৰখা হৈছে এজন হেকাৰৰ দ্বাৰা বা তেওঁৰ গ্ৰুপৰ দ্বাৰা। কেনেদৰে হেক কৰা হৈছে আজি মই এই বিষয়টো আপোনাক সবিশেষ জনাই যাম, বা কিহৰ কাৰণে হেক কৰিছে এই বিষয়টোক মই সবিশেষ আপোনালোকক আজিলৈ জনাবলৈ ট্ৰাই কৰিম মই যিমানখিনি জ্ঞাত ইয়াৰ বিষয়ে। চ' আপোনালোকক চাই থাকিব মোৰ ভিডিঅ'টো। চ' ষ্টাৰ্ট কৰিব লৈছোঁ বা আৰম্ভ কৰিব লৈছোঁ মোৰ ভিডিঅ'টো। ডেছপাচিটো গানটো বৰ্তমান আপোনালোকে হয়তো গম পায় কিমান ফেমাছ বা কিমান প্ৰচাৰ হৈছে গানটো বা কিমান সকলোৱে শুনিছে হয়তো। ডেছপাচিটো গানটো বৰ্তমান 5 বিলিয়ন ভিউজ, অৰ্থাৎ 5 বিলিয়ন ভিউজ ক্ৰছ কৰি গৈছে। 5 বিলিয়ন আপোনালোকে ভাবিছা কিমান হ'ব পাৰে যে 5 বিলিয়ন ভিউজ ক্ৰছ কৰি গৈছে। বৰ্তমান 6 বিলিয়নত ভৰি দিব চাগে কেইদিনমান পিছত, চ' সেইটো নাজানো। কিন্তু বৰ্তমান সেই গানটোক এজন হেকাৰৰ দ্বাৰা হেক কৰি লোৱা হৈছে। কিহৰ বাবে হেক কৰি লোৱা হৈছে বৰ্তমানো এতিয়া জানিব পৰা হোৱা নাই। যদি এই বিষয়ে সবিশেষ আপোনালোকক যদি মই গম পাওঁ, আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম যে এই কিহৰ কাৰণে হেক কৰা হ'ল ডেছপাচিটো গানটো, আৰু কি কৰিব খুজিছে হেকাৰজনে ডেছপাচিটো হেক কৰি। অৰ্থাৎ হেক কৰাৰ এটাই উদ্দেশ্য যে তেওঁ যিখিনি ভিউজৰ পৰা পইচা পাই আছে বা যিখিনি তেওঁ পাই আছে সন্মান, অৰ্থাৎ সেইখিনি সন্মান নহয়, যিখিনি ভিউজৰ পৰা আপোনাৰ আৰ্থিকভাৱে যিখিনি পাই আছে তেওঁলোকে সেইখিনি তেওঁ হেকাৰজনলৈ যাব। বৰ্তমান লুইচ ফনছি যিটো একাউণ্ট আপোনালোকে চাব পাৰে গৈ ইউটিউবত মাৰি ডেছপাচিটো গানটো, লুইচ ফনছি একাউণ্টটো বৰ্তমান হেক কৰি ৰখা হৈছে। এজন হেকাৰজনৰ নাম হ'ল পস্কছ নামটো, অৰ্থাৎ উচ্চাৰণ কৰোঁতে মোৰ ভুল হ'ব পাৰে, ক্ষমা কৰিব তাৰ কাৰণে। পস্কছ নামটো তেওঁ হেক কৰি লৈছে, হেক কৰি লৈ যিখিনি আদায় পাই আছে গানটোৰ পৰা তেওঁ লৈ আছে। আৰু কেইদিনমান আগতে চাকিৰাৰো এনেকুৱা এটা ঘটনা ঘটি গৈছিলে চাকিৰাৰ লগতো, যে চাকিৰাৰো গান এটা নে দুটা কিবা হেক কৰি লৈছিলে এজন হেকাৰৰ দ্বাৰা, আৰু তাতে লিখি দিছিলে হেক বাই ... ভালকৈ মই গম নাপাওঁ কথাটো। ত' হেক কৰি লৈ তেওঁলোকে যিমানখিনি আদায় পাই আছে সিমানখিনি তেওঁলোকে গ্ৰহণ কৰি আছে। দ্বিতীয় পাৰ্টি যোনজন আছে তেওঁলোকে গ্ৰহণ কৰি আছে বস্তুটো, যাৰ ফলত কি হৈছে যিমানখিনি লুইচ ফনছি পাব লাগিছিল সিমানখিনি এতিয়া পোৱা নাই, বা তেওঁ আগবাঢ়িব পৰা নাই যে একাউণ্টটোৰ লগত যে কি কৰিব পৰা যায়। চ' হেক কৰিছে এইটো কিহৰ কাৰণে, যে ইউটিউব ছাৰ্ভাৰ ছিকিউৰিটিত এটেক কৰিছে নে চিম্পল এটেক আছিল তেওঁৰ, বা পইচা বা কি এতিয়া বৰ্তমান ভালকৈ খোলাচা হোৱা নাই বা গম পোৱা নাই কিহৰ কাৰণে হৈছে, ভালকৈ খোল পোৱা নাই বিষয়টো। চ' ইয়াৰ বিষয়ে যদি কিবা সবিশেষ আৰু পিছত গম পাওঁ তো নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বৰ্তমান ডেছপাচিটো গানটো এটা সকলোৱে শুনিছে, কিন্তু ইয়াত হেক কৰাৰ কাৰণ হ'ল এইখিনিয়ে চাগে, হয়তো সকলোৱে গম পাইছে যে এটা ভাল ফেমাছ গান। চ' কেনেকৈ হেক কৰিছে এইটো পিছত গম পোৱা যাব, যে এতিয়াও ভালকৈ তদন্ত চলি আছে, শেষ হোৱা নাই তদন্ত। ইউটিউবৰ কিহৰ কাৰণে হ'ল, ছিকিউৰিটিত কি প্ৰব্লেম আছিল, তেওঁলোকে কেনেকৈ কৰিব পাৰিলে ইমানখিনি যে এটা ডাঙৰ গান 5 বিলিয়ন ভিউজ পোৱা গান এটা কিদৰে তেওঁলোকে হেক কৰি দিলে এজনে। চ' এইখিনি কথা পিছত আমি গম পাম। চ' আজিলৈ লৈছোঁ বিদায়। যদি ভিডিঅ'টো ভাল লাগে, টপিকটো ভাল লাগিছে, তেনেহ'লে শ্বেয়াৰ কৰক, বন্ধুসকলৰ মাজত জনাই দিয়ক ডেছপাচিটো গানটো বৰ্তমান হেক হৈ আছে। আপোনালোকে সোনকালে যাতে এই গানটো মুকলি হয় যে হেকাৰজনৰ পৰা। চ' আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি ভাল লাগিছে, আৰু লাইক কমেণ্ট কৰি জনাব। আৰু নতুন বিষয় যদি আপোনালোকৰ কিবা আছে যে এইখিনি বিষয় আপুনি কৈ দিব লাগে অলপমান, ত' মই নিশ্চয় ট্ৰাই কৰিম। আপোনালোকে মোক কমেণ্ট বক্সত জনাব নতুন বিষয় ট্ৰাই কৰি। আৰু অন্তিমত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুদিন হ'ল ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে, ছাবস্ক্ৰাইবাৰটো বহুত হোৱাটো উচিত আচলতে। যিমানখিনি মই আপোনাক দিবলৈ ট্ৰাই কৰি আছোঁ বা চেষ্টা কৰি আছোঁ। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তাৰপিছত আপোনালোক কথা পাতিম আৰু দ্বিতীয়টো বিষয় লৈ। আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।